अरुणाचल प्रदेशनि लोअर सियांग जिल्ला खांखु सार्कलनि सिङाव थानाय केएन भिलेज गामियाव सेथि मुंख्लं सान फालिदों। थांनाय 2022 मायथाइनि 21 एप्रिलाव अरुणाचल प्रदेशनि गावबुरा केएमएन गुबाया जिउ गोमादोंमोन। बेनिनो दिनै बिथांनि सेथि मुंख्लं सान फालिनायजों लोगोसे बिथांनि मुंख्लं खाम्फाखौ बेखेवनानै होयो। मख'नो गोनांदि बिथाङा थांनाय 1960 मायथाइनि 24 मार्चखालि जोनोम मोननायनि उनाव आसामनि गुबुन गुबुन हारिनि सुबुंफोरजों गोरोबनानै खामानि मावबोदोंमोन। दिनै बिथांनि मुंख्लं खाम्फा बेखेवनाय समाव असेफ साजाजों लोगोसे बिथांनि गावबुरा लोगोफ्रा बाहागो लायो। गगामुखनिफ्राय बिमल गयारिनि खौरां बड'लेण्ड बुब्लि। नंगौ बे समाव दंफैयो आङो अरुणाचल प्रदेशनि सिङाव थानाय लोअर सियांग जिल्लानि खांखु सार्कलनि केएन भिलेज गामियाव बे समाव मोनसे दिनै बुंनो थांनांगोन जे दिनै सेथि मुंख्लं सान फालिदों। बे केएन भिलेजाव बे मुंदांखा गामबुरा सासे बिथांनि दिनै मुंख्लं सानखौ फालिदों। केएन भिलेजाव बिथांनिनो आंगो फिसाला बिथांनिफ्राय जों माखासे बाथ्राखौ मिथिना आवगायबोदों। কি ক'ব যে আজি আপোনাৰ দেউতাৰ ফাৰ্ষ্ট আজি মোৰ দেউতাৰ ফাৰ্ষ্ট ডেথ এনিভাৰ্চাৰী এইকাৰণে আজি আমি ইয়াক একটা মেমৰি বনাই দিছোঁ আজিৰ দিনত। মোৰ দেউতা একটা লাট গামবুঢ়া আছিলে চিলনী গাঁৱৰ। মোৰ দেউতাৰ জন্মদিন আছিলে 1960 2023 সি মৃত্যু হ'ল। 2022 এইটো কিবা 21 তাৰিখত এপ্ৰিল 21। কি ক'ব যে আপোনাৰ দেউতাই সমাজৰ কাৰণে কি কাম কৰি গ'ল? সমাজ কাৰণে সি সমাজৰ মানুহ হোৱাৰ কাৰণে সমাজে বুট দি তাক গামবুঢ়া বনাইছে। সেইকাৰণে সি সমাজ কাম কৰি আছিলে, ৰাইজৰ কাম, সেইকাৰণে গামবুঢ়া হৈছিলে। তাৰ আপোনাৰ আসামত হ'লে বি অৰুণাচল হ'লে বি সি চবত মিলি আছিলে, চিনাকি আছিলে। আমি জনা মতে অসম অৰুণাচল সকলো মানুহৰ লগত যে তেখেতে মানে বহুত মিলিজুলি আছিলে, তাৰ বিষয়ে কি ক'ব? মিলি আছিলে। সি এটা গামবুঢ়া হৈ অসমৰ মানুহ বি অৰুণাচলত কিবা এটা কেছত পাইছিলে বি সি এইটো কেছটো দৌৰা দৌৰি কৰি দিছিলে, কাম কৰি দিছিলে সি। बेजोंनो लोगोसे जों माखासे बाथ्राखौ आरो नैथि फिसाला बिथांनिफ्रायबो मिथिनो नाजागोन जे কি ক'ব যে আজি দেউতাৰ ফাৰ্ষ্ট এইটো মোৰ দেউতাৰ ফাৰ্ষ্ট ডেথ এনিভাৰ্চাৰী। মোৰ দেউতা 63 ইয়াৰ্ছ হৈছে আৰু এইটো আসাম অৰুণাচল বৰ্ডাৰত হ'লেও মোৰ দেউতাক এইটো আঞ্চলিকত এইটো এৰিয়াত চবেই জানে যে অৰুণাচল আসাম বিভাগ কিবা প্ৰব্লেম হ'লেও মোৰ দেউতাই মানে এইটো হেড গামবুঢ়াও আছিলে আমাৰ এইটো গাঁৱৰ। তা অসমত হ'লেও অৰুণাচলত হ'লেও চবক মিলাই মোৰ দেউতা চবক নিজৰ মানুহ চবক পাহাৰৰ হওক ভৈয়ামে হওক চবক মিলি জুলি মোৰ দেউতা চলাইছিলে। আৰু আজি সেই ধৰণে আৰু আজি মোৰ অসমৰ পৰাও মোৰ দেউতাৰ ৰিলেশ্যনকেইটা আহিছে, বহুত ভাল লাগিছোঁ। ভৱিষ্যতলৈ তেখেতেও আমাক চিনি পাব লাগে কি আমি গামবুঢ়া ল'ৰা হ'লে আমাকো মোৰ দেউতাৰ লগত যেনেকুৱা মৰমত চলিছিলে আমাক লোকক বি মৰম কৰিব লাগে বুলি অনুৰোধ কৰিছোঁ। नंगौ बे समाव आंजों दङ लोअर सियांग जिल्लानि खांखु सार्कलनि माखासे गामबुरा स्टाफ बिथांमोननिफ्राय जोङो मिथिनो नाजागोन जे बिथां सासे गामबुरानि दिनै सेथि मुंख्लं सानखौ फालिनायाव बिथांमोनाबो बाहागो लादों। लोगोसेयैनो बिथांमोननिफ्राय जे बिथाङा मा खामानि मावनायमोन बिथांखौ आं मिथिनो नाजागोन। কি ক'ব যে আজি কেএম বাটো ইমান ধুনীয়া গামবুঢ়াৰ ভিতৰত ধুনীয়া কথা বতৰা পাতিছিলে আৰু ইমান তাৰ নীতি নিয়মবিলাক ভাল। আমি গামবুঢ়া ষ্টাফ আজি তাৰ দেহাৱসান ঘটিছে বুলি 1 বছৰৰ মূৰতে আমি এনেকুৱা ধুনীয়া লাগিছে, ভাল লাগিছে। তাৰ জীৱনটো সুখেৰে যাওক, শান্তিৰে যাওক। আমাৰ গামবুঢ়াৰ লগতো মোকামিলাত আছিলে। আজি সেইকাৰণে আমি আহিলোঁ। আমি ইয়াতে জীয়াদল মুখতে তাৰ গড়টো আৰু তাৰ মেমৰিটো আমি ধন্যবাদ দিবলৈ আহিছোঁ। কেনেকুৱা লাগিছে যে আজি আহি পেলাই ভাল লাগিছে, কাৰণ মৰাটো মৰিলে তাৰ পৰিয়াল ককাই বাই
আৰু তাৰ বংশ পৰিয়াল আৰু আমি গাঁওবুঢ়াবিলাক গোটেইকেইটা মিলি পেলাই তাক আজি বিদায় দিছোঁ। সেইকাৰণে আমিতোতো একদিন যাবই লাগিব, কিন্তু তাক আগতে যোৱাৰ কাৰণে আমি ধন্যবাদ কৰিছোঁ। তাক আমি মেমৰিত গৈ পেলাই ফুল চুল দি পেলাই আমি সন্মান কৰিছোঁ। আৰু তেখেতে জীয়াই থকা সময়ত কি কি কাম কৰিছিল? তেখেতে জীয়াই থকাৰ সময়ত এনেকুৱা ধুনীয়া যিকোনো গাঁওবুঢ়াৰ ভিতৰতো ডিচিশ্যন, কাজিয়া পচালৰ কথা বা মাৰপিটৰ কথা বা মাটিৰ সীমা কিবা এটা সীমা, সেইটো কথাটো ইমান ধুনীয়াকৈ আহি ডিচিপ্লিনকৈ ঠিক কৰা আছিলে। মানুহটো ইমান ধুনীয়া মানুহ আছিলে সেনেকুৱা। बेजोंनो लोगोसे सासे गामबुरा दंबावो बिथांनिफ्रायबो माखासे बाथ्राफोर मिथिनो नाजागोन। আমি লৰ্ড চেং ডিষ্ট্ৰিক্ট 28 লিকাৱলী কনষ্টিটুৱেঞ্চি কাংকু চাৰ্কুল। আমি চিলনী গাঁওবুঢ়া, তেখেতে বাৰাজানৰ হেড গাঁওবুঢ়া। আমি আমাৰ আজি কেয়ম গোবা হেড জি বি চিলনী আছিলে, তেখেতে গুচি যোৱাৰ কাৰণে আমি ফাৰ্ষ্ট ডেথ এনিভাৰ্চাৰী না আজি মানাই গৈছে। মানে তাৰ কাৰণে আমি তেখেতক বিদায় দিবলৈ, আত্মা শান্তিৰ বিদায় দিবৰ কাৰণে আমি আহিলোঁ। মানুহ অহংকাৰী হিচাপে তেখেতে যিমান দিন জীয়াই থাকিলে চবক ভালে কুশলে জীয়াই একেলগে মানে মানুহ একদম লিবাৰেলকৈ চবক চাই কিনে তেখেতে জীয়াই মানে একেলগে কামটো কৰা আছিলে। আৰু আজিও আমি এইটো কামনা কৰিছোঁ, তেখেতৰ ভাল যি বিচাৰ আছিলে এইটো তেখেতৰ পৰিয়াল বা তেখেতৰ এই গাঁওবুঢ়া সংগঠন পাৰ্টীক মানে ব্লেছিংটো দি যাব লাগে, তেখেতে লৈ যাব নালাগে বোলে আমি তাৰ কাৰণে কামনা কৰিব আহিলোঁ। গাঁওবুঢ়া আমি আহি কিনে এইটো কোৱাতে তেখেতে মৰি গ'ল, যে তেখেতৰ মৰি যোৱা জগত আপোনালোকে যে কেনেকৈ কাম কৰিব? তাৰ আত্মাই মানে শান্তি হওক, তাৰ আত্মা শান্তি হওক। তাৰপাছত আমি জীয়া টকাবিলাকে আমাক আশীৰ্বাদ দিয়ক। তুমি যেতিয়া গুচি গৈছে তোমাৰ আত্মাই শান্তি হওক, সেইকাৰণে আমি তাক ধন্যবাদ দিবলৈ আহিলোঁ। তেখেতে থকা সময়ত বহুত মানে কামটো মানে নক'ব আৰু ভাল আছিলে। এতিয়া তেখেতে মৰি যোৱাৰ পিছতো আপোনালোকে কেনেকৈ কাম কৰিম বুলি তাৰ মানে তাৰ আইডা দিলে, সি আইডা দিছে, তাৰ আইডা মতে আমি কৰিব লাগিব। কাৰণ সি জীয়াই থাকোঁতে আইডাবিলাক দেখালে কিবা এটা কৰিব লাগে, কাজিয়া পচালৰ কথা, নিজৰ পৰিয়ালৰ কথা। আৰু দুইটা কেছ লাগিব, তাৰে ভিতৰত নিজৰ পৰিয়াল বুলি সি ভাবা নাছিলে, যুক্তিটো গৈছিলে, সেইটো আমাক আইডা দি গৈছে। তাৰ কাৰণে আমি তাক ধন্যবাদ দিবলৈ আহিছোঁ। সেইটোৱে কথা। এনেকুৱা মানে তেখেতে যি পথটো দেখাই গ'লে আমাক বয়স কষ্ট হিচাপত, আগত তেখেতে গাঁওবুঢ়া হ'ল, এতিয়া আমি নিউলি এপইণ্টমেণ্ট হৈ কিনে আমি গাঁওবুঢ়া কৰি আছোঁ ন। তেখেতৰ পথ দেখুওৱা ৰাস্তাতে আমি গৈ থাকিম, আৰু সি যিমান কৈ গৈছে তাতকৈ আমি আৰু ভালে কুশলে কৰিবৰ কাৰণে আমি চেষ্টা কৰিম।